हाय फ्रेंड्स, गुड इभिनिंग। आज এটা মই বস্তু বনাম। সেই বস্তুটো কি বনাও আপোনালোকে চাই থাকিলে গম পাই যাব। বলক ভিডিওটো আৰম্ভ কৰক। আৰু মই বনাম আজি কেকটো কেনেকৈ বনাও আপোনালোকে গম পাই যাব চাই থাকিলে। আৰু মই এতিয়া কণী 3টা লৈছো। কণী 3টা ভাঙি লওঁ। আৰু এই 3টা কণী মই কণী ইয়াতে ভাঙি লওঁ। কণী 3টা ভাঙি ললো। আৰু এতিয়া মই মিক্স কৰিম ইয়াতে চেনি 1 কাপ। আৰু আপোনাৰ সোৱাদ অনুযায়ী যিখিনি চেনি লাগে সেইখিনি আপোনালোকে দিব পাৰে। আৰু মই এতিয়া চেনি 1 কাপ ইয়াতে মিক্স কৰিম। আৰু চেনি মই ইয়াতে দি দিলোঁ। আৰু এতিয়া মই চেনিখিনি মিক্স কৰিম। চেনিখিনি প্ৰথমে মই মিক্স কৰি লওঁ। আৰু চেনিখিনি আৰু কণীটো মিক্স কৰিবৰ কাৰণে মই চামুচ লৈছোঁ, এখন চামুচ। আৰু আপোনালোকে যিকোনো বস্তুৰে পাৰিব, খালি মিক্স হ'ব লাগিব। মই প্ৰথম চেনিখিনি মিক্স কৰি লওঁ। আৰু এতিয়া মই গাখীৰ লৈছোঁ। আৰু গাখীৰ এইটো 1 কাপ, এইটোৰে মই ইয়াতে 1 কাপ দি দিছোঁ। আৰু গাখীৰখিনি আৰু মই এতিয়া মিক্স কৰি লওঁ। বলক মিক্স কৰোঁ। চামুচেৰে মই এইখন চামুচেৰে মই মিক্স কৰিম। এতিয়া মই এখন চালনী লৈছোঁ। আৰু ইয়াতে চালনীত মই পিঠাগুড়ি 1 কাপ লৈছোঁ। আৰু ইয়াতে মই আটা 1 কাপ মিক্স কৰি আছোঁ। ইয়াতে এইটো আটা হয়। আৰু এইখিনি পুৰা চালিব লাগিব। চালি কিনে ইয়াতে দি দিব লাগিব চৰিয়াটোত, এইটোত। ঠিক আছে, মই এতিয়া চালি কিনে দি আছোঁ। এতিয়া এইখিনি মিক্স কৰিব লাগিব। আৰু মই মিক্স কৰোঁ। আৰু আপোনালোকে যদি ধুনীয়াকৈ বেছি টাইম মিক্স কৰে তেতিয়া বহুত ধুনীয়া হয় আৰু খাবলৈ বহুত ধুনীয়া হ'ব। আৰু এইখিনি মই এতিয়া মিক্স কৰোঁ। আৰু এতিয়া মই এইটো ৰিফাইন ইয়াতে মই এড কৰিম। এইটো ৰিফাইন 1 কাপ। আৰু এইটো ৰিফাইন দিলোঁ। ৰিফাইন দিয়াৰ পিছত আপুনি এইখিনি ভালকৈ মিক্স কৰিব লাগিব। মিক্স কৰাৰ পিছত তেতিয়াহ'লে এইটো ৰিফাইন যে দিছোঁ এইটো গম নাপায়। আৰু ধুনীয়াকৈ মিক্স হৈ যাব। মিক্স হোৱাৰ পিছত আপুনি কোমল হ'ব, তেতিয়া খাই বহুত ধুনীয়া লাগিব। আৰু মই এটা বস্তু দিম। এইটো বস্তু হৈছে এইটো চকলেট ফ্লেভাৰ। আৰু কেকত বহুতে ফ্লেভাৰ ব্যৱহাৰ কৰে। আৰু মই এতিয়া চকলেট এইটো ফ্লেভাৰ দিম। আৰু কেনেকুৱা হয় মই কেকটো খোৱাৰ পিছত জনাম। এতিয়া মই ইয়াতে মিক্স দি দিলোঁ। বাছ ইয়াতে দিলোঁ। আৰু এইটো মই ধুনীয়াকৈ ইয়াতে মিক্স কৰিব লাগিব। মই মিক্স কৰি লওঁ। আৰু এতিয়া মই ইয়াতে সৰু চামুচেৰে 1 চামুচ মই নিমখ দিম। এইটো নিমখ, বাছ এইটো নিমখ দিলোঁ। তাৰপিছত এইটো বেকিং পাউডাৰ সৰু চামুচেৰে 1 চামুচ। এইখিনি মিক্স কৰিব লাগিব। এতিয়া আমাৰ এইখিনি কেকৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। আৰু আমি সদায় বস্তু এটা লওঁ। এই বস্তুটো হ'ল চাহ বনোৱা চচপেন হয়। এইটোত আমি কেক বনাম। আৰু ইয়াতে কেক বনোৱাৰ আগত অকণমান ৰিফাইন তেল দি ল'ব লাগিব। এইটো ৰিফাইন দিলোঁ। আৰু ৰিফাইন দিয়াৰ কাৰণটো হৈছে চচপেনটোত কেকটো লাগি নধৰে। আৰু লাগি ধৰিলে বেয়া হৈ যাব, পুৰি যাব। আৰু ইয়াতে মই 1 চামুচ আটা দিলোঁ। আটাখিনি দিয়াৰ কাৰণ হ'ল ইয়াতে কেকটো লাগি নধৰে। আৰু এইখিনি আটা ধুনীয়াকৈ ইয়াতে লগাই দিব লাগিব। আৰু ইয়াতে মই এতিয়া মিশ্ৰণখিনি ইয়াতে ঢালি দিম। এতিয়া ঢালি দিলোঁ। আৰু ইয়াতে এইবিলাক বাবলছ দেখিছেনে? এইবিলাক ফুটবিলাক এইবিলাক চবখিনি মৰি যাব। আৰু আপুনি এইটো হয় এনেকৈ জোকাৰি দিব লাগিব। আৰু যেতিয়া জোকাৰি দিব এই বাবলছবোৰ ওপৰলৈ উঠি আহিব। কাৰণ এইবিলাক থাকিলে বেছি ভাল নহ'ব কেকটো। আৰু মই এখন তাৱা ল'লোঁ।
কাৰণ কিয় টাৱা মোৰ অভেন নাই কিবা নাই এইবিলাক নাই আৰু মই ঘৰচীয়া পদ্ধতি হিচাপে বনাই আছোঁ সেইকাৰণে মই এইটো টাৱা ল'লোঁ আৰু টাৱাটোত মই ডাইৰেক্ট যদি মই এইটো কেকটোৰ বহাই দিওঁ কাৰণ কেকটো যদি বহাই দিওঁ কেকটো বহাই দিলে জ্বলি যাব কাৰণ কিয় ডাইৰেক্ট টাৱাত ইয়াতে গৰমটো বেছি হয় গৰমটো বেছি হ'লে ইয়াৰে সেইখিনি জ্বলি যাব তাৰ কাৰণে মই ল'লোঁ এইটো গেছৰ এইটো থাকে আৰু এইটো মই ইয়াতে বহাই দিম এনেকৈ বহাই দিয়াৰ পিছত আপুনি এইটো ইয়াৰ ওপৰত বহাই দিব লাগিব এইটো এনেকৈ আৰু এতিয়া মই কেকটো বহাই দিলোঁ গেছত কাৰণ ইয়াতে বহাই দিলোঁ আৰু আপোনাক এটা কথা জনাওঁ আৰু গেছত বহাই দিলোঁ কিন্তু মই বহোৱাৰ আপোনাক আগতে ক'ব লাগিছিল এতিয়া মই ক'ব গৈ আছোঁ আৰু আপোনালোকে জুইটো হাই ফ্লেমত দিব লাগিব 4 মিনিট হাই ফ্লেমত দিয়াৰ পিছত 4 মিনিট হোৱাৰ পিছত আপোনালোকে গেছটো একদম স্মুথ একদম কমাই দিব লাগিব একদম এইটো কম কৰি দিব লাগিব তেতিয়াহ'লে এনেকুৱা কম কৰি দিব লাগিব তাৰপিছত আপুনি 50 মিনিট থাকিব লাগিব 50 মিনিটৰ পিছত আপুনি কেকটো ৰেডি হৈ যাব আৰু খাব পাৰিব ইয়াতে কেকটো বহাই দিয়া গৈছে আৰু বহাই দিয়াৰ পিছত আমি এখন ঢাকনি দিব লাগিব ইয়াতে ঢাকনিখন দি দিলোঁ তাৰপিছত মই এটা কথা কওঁ আৰু আপোনালোকে মোটামুটি আধা মান যোৱাৰ পিছত টাইম তেতিয়া আপোনালোকে কিবা এটা লাঠিৰে কিবা মানে আপুনি চোৱা এইটো ভিতৰত সোমাই কিনে আপুনি কেকটোৰ ভিতৰত ধুনীয়াকৈ মাজত ইয়াতে সোমাই দি কিনে চাব যেতিয়া সোমাই দি চাব তাৰপিছত যেতিয়া সেই লাঠিডালত যদি লাগি আহে এটা মিশ্ৰণখিনি যদি তাতে লাগি আহিলে আপুনি জানিব যে কেকটো ভালকৈ হোৱা নাই আৰু যেতিয়া লাগি নাহে তেতিয়া আপোনাৰ কেকটো ৰেডি হৈ গৈছে এয়া চাওক আমাৰ কেক ৰেডি হৈ গ'ল